এটা প্ৰশ্ন থাকিব পাৰে। মই ক'তো যোৱা নাই, জাগাতে আছে, আমি কাম কৰি আছোঁ। মই মিডিয়াৰ লগত ফেচ কৰা নাছিলোঁ, ফেচ কৰি কি লাভ আছে? চবে পাব্লিকে জানে আজিৰ দিনত কি হৈছে হোৱা নাই। সেইদিনা BTCৰ যিটো অডিট, সেইটোতো আমাৰ দেৰহাছাৰ বসুমতাৰী ভালকৈ ক্লিয়াৰকৈ ক'লে, এইটো অডিট নহয়, অডিটটো আমাৰ AG একাউণ্টেণ্ট জেনেৰেলে কৰে। আমাৰ BPF দলৰ চৰকাৰৰ যিটো 15 বছৰ ইয়াত কোনো কেলেংকাৰী নাই, সেইটো আমি অডিট কৰি পেলাই দিছপুৰত পাঠাই দিয়ে। দিছপুৰত আসাম এছেম্বলিত সেইটো পাছ কৰি দিছে অলৰেডি। আমাৰ 15 বছৰত যিখিনি পইচা আহিছে, পইচা খৰচ কৰিছে, ইয়াৰ হিচাপ কিতাপটো আগতে শেষ হৈ গ'ল। এতিয়া কিন্তু এই নতুন চৰকাৰৰ হিচাপ কিতাপটো আৰম্ভ হোৱা নাই। যেতিয়া আৰম্ভ হ'ব তেতিয়া ধৰা খাবহি, ক'ত পইচা কেনেকুৱা ব্যৱহাৰ কৰিছে, তেতিয়া ধৰা খাবহি। আমাৰতো ধৰা খোৱা নাই, আমাৰতো ক্লিন। আমাৰ হিচাপ কিতাপ চব ঠিক আছে, হিচাপ কিতাপ ঠিক আছে। সেইটো আমি BTC এছেম্বলিত পাছ কৰিছোঁ। ইয়াৰ পিছত দিছপুৰত যায়, হিচাপ কিতাপ ঠিক থকাৰ কাৰণে দিছপুৰ এছেম্বলিয়ে সেইটো পাছ কৰি চেছ কৰিলে কেতিয়াবাই। আকৌ ইহাই 2 বছৰৰ পিছত কিহৰ হিচাপ কিতাপ কৰিছে, কোন কোম্পানীটো লৈ পেলাই। সেইটো কোম্পানীহে, সেইটো কণ্ট্ৰেক্টাৰহে, ঠিকাদাৰহে এইটো কোম্পানী। এই ঠিকাদাৰক লৈ পেলাই কিবা BTC গভৰ্ণমেণ্টৰ হিচাপ কিতাপ কৰে নেকি? এইটো বাদ দিয়ে। এইটো মানে আমাৰ BTC বাকী ৰাইজৰ মাজত ভুল বুজাবুজি কিবা কৰিব বিচাৰিছিল, AGয়ে কৰে। এই AG একাউণ্টটো আমি বিৰাট ভাৰত চৰকাৰ আৰু অসম চৰকাৰক ৰিকুৱেষ্ট কৰি পেলাই আমি এইটো পাবলৈ সক্ষম হৈছে। কাৰ্বি আংলং, ডিমা হাছাও বা ৰাভা হাছাও, মিচিং কাউন্সিল বা তিৱা কাউন্সিল, সেইবিলাকৰ হিচাপ কিতাপটো AGয়ে নকৰে। কিন্তু আমাৰতো দিছপুৰৰ হিচাপ কিতাপ বা মণিপুৰৰ হিচাপ কিতাপ বা নাগালেণ্ড গভৰ্ণমেণ্ট বা মেঘালয় গভৰ্ণমেণ্ট বা বেংগল গভৰ্ণমেণ্ট বা দিল্লী গভৰ্ণমেণ্ট বা বিহাৰ গভৰ্ণমেণ্ট বা UP গভৰ্ণমেণ্টৰ হিচাপ কিতাপটো কোনে কৰে? এই একে মানুহে আমাৰ BTCটো আমি পাইছোঁ। দিছপুৰৰ হিচাপ কিতাপটো কোনে কৰে? মেঘালয়ৰ হিচাপ কিতাপটো কোনে কৰে? এই AGয়ে কৰে চব। এই AGকে আমি BTCয়ে পাবলৈ সক্ষম হৈছে। আমাক দিয়া নাছিল, নাই আপোনালোকৰ হিচাপ কিতাপটো AG নালাগে, বেলেগ কিবা এজেণ্ট, বেলেগ কিবা দি দিম এনেকুৱা কৈছিল। কিন্তু আমি মানা নাই, নালাগে, আমাক লাগে AGৰ হিচাপ কৰা কিবাটো আমাক লাগে। আমি ডিমাণ্ড কৰি পাইছোঁ AG দ্বাৰা দি আমাৰ BTCৰ হিচাপ কিতাপটো হ'ব লাগে বুলি। নহ'লে আমাৰ BTCৰ হিচাপ কিতাপটো AGয়ে কৰিব বিচৰা নাছিল। আমি চৰকাৰৰ লগত আলোচনা কৰি, দিল্লী বা দিছপুৰত আলোচনা কৰি আমি পাবলৈ সক্ষম হৈছোঁ। তেতিয়া হিচাপ কিতাপবিলাক ঠিক হয়। তো এইবিলাক আৰু এইটো সেইদিনা চিৰাঙৰ ইলেকশ্যন হৈছে, সেইটোকো মানে আজিৰ এই চৰকাৰে দিছপুৰহে কৰিছে, হাইকোৰ্টহে কৰিছে বুলি ক'ব বিচাৰিছে। কিন্তু দিছপুৰ বা হাইকোৰ্ট নহয়, স্পষ্ট কথা। এই কোকৰাঝাৰত কোনটো এৰিয়াত জংঘল আছে, কোনটো এৰিয়াত নদী আছে, কোনটো এৰিয়াত পাহাৰ আছে, এই কোকৰাঝাৰৰ মানুহে জানে। সেই গুৱাহাটী হাইকোৰ্টৰ জাজমেনে নাজানে। নিশ্চয় ইয়াৰ পৰা ক'বই লাগিব যে অমুক অঞ্চলৰ জংঘলটো চেছ কৰিলে, কাটি পেলাই, আৰু ইয়াত মানুহবিলাক ঘৰ বনাই পেলাই আছে। সেইটো কমপ্লেইনটো ইয়াৰ পৰা যাবই লাগিব ইয়াৰ পৰা। গুৱাহাটী হাইকোৰ্টৰ উকিল জাজমেনে নাজানে ইয়াত জংঘল আছে না, নদী আছে না, পাহাৰ আছে না, বালু পাথৰ আছে। আমাৰ মানুহ, ইয়াত থকা মানুহে, চিৰাঙৰ মানুহে জনাবই লাগিব হাইকোৰ্টত। তেতিয়াহে ক'ব হয় নাকি ইয়াত জংঘলটো চব কাটিলে নাকি, চেছ কৰিলে নাকি, চেছ কৰিছে ছাৰ এনেকুৱা কৈ পেলাই কমপ্লেইন দিয়াটো এই প্ৰমোদহে দিছে। আৰু কোনোবা মানুহ কমপ্লেইন নাদিলে এই হাইকোৰ্টৰ জাজমেনে ইয়াত জংঘল আছে না পাহাৰ আছে কেনেকৈ জানিব? তাতে জংঘল আছে, এইটো চব কাটিলে,
তেতিয়াতো ইয়াৰ পৰা ইলেকশ্যন কৰিব লাগে সেইকাৰণে হাইকোৰ্টত জাজমেণ্ট দিছিল এতিয়া সি ক'ব বিচাৰে এই হাইকোৰ্টৰ অৰ্ডাৰটো আমি না কৰিব নোৱাৰে এই দিছপুৰৰ অৰ্ডাৰটো আমি না কৰিব নোৱাৰে দিছপুৰৰ অসমৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই বা কোনোবা মন্ত্ৰীয়ে এই চিৰাঙত কোনটো জংঘল কিমানটা ক'ত জংঘল আছে ক'ত পাহাৰ আছে ক'ত নদী আছে চব জানে নেকি আপুনি কমপ্লেইন দিছে চিফ জাষ্টিছক আপুনি কমপ্লেইন দিছে গুৱাহাটীত ইয়াৰ কাৰণে গুৱাহাটী হাইকোৰ্টে এইটো অৰ্ডাৰ ওলাইছে এইটোতো অন্যায় হৈছে যাওঁ ইভিকশ্যন কৰক সেই মানুহে ঠেলি দিব বিচাৰিছে গুৱাহাটী হাইকোৰ্টহে কৰিছে দিছপুৰহে কৰিছে বুলি নহয় এইটো নহয় প্ৰমোদ বড়োহে কৰিছে এইটো কমপ্লেইন দিছে প্ৰমোদ বড়োৱে ইয়াৰ কাৰণেতো এইটো ইভিকশ্যন হৈছে কি বুৰ্বক কৰিব বিচাৰিছে সি দিছপুৰ অৰ্ডাৰ বা হাইকোৰ্ট অৰ্ডাৰ এইটোহে কৰিছে আমি কৰা নাই তো সেইবিলাক এই দুটা হ'ল একটা হ'ল অডিট একটা হ'ল এই ইভিকশ্যন আৰু একটাতো কি হ'ল সীমা বাৰোৱা সেইদিনা 26 জানুৱাৰীত অসমৰ চিফ মিনিষ্টাৰ আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিটিআৰ এৰিয়াটো এক্সটেনশ্যন কৰা হ'ব গহপুৰলৈকে বুলি এনাউন্সমেণ্ট দিছে সেইটো আমি দল হিচাপে আমি স্বাগতম জনাইছোঁ ধন্যবাদ দিছোঁ এনাউন্সমেণ্ট দিছে এনাউন্স কৰিছে যে গহপুৰলৈকে মানে এক্সটেনশ্যন কৰা হ'ব বুলি এনাউন্সমেণ্ট দিছে ভাল কথা আমি খুব ভাল পাইছে যদি হয় আমাৰ কাৰণে ভাল আৰু সেইটো কণ্টিগুৱাছ হ'ব লাগে বুলি আমি কৈছোঁ ছেটেলাইট ষ্টাইলত হ'ব নালাগে কণ্টিগুৱাছ আৰু ইয়াৰ এডমিনিষ্ট্ৰেশ্যন যিটো এডমিনিষ্ট্ৰেটিভ যিটো কিবা পাৱাৰ ফাংচন সেইটো ওদালগুৰিৰ লগত এডজাষ্ট কৰি দিলে হ'ল এনাউন্সমেণ্ট দিছে এতিয়ালৈকে ফাইনেল কিবাটো হোৱা নাই জাষ্ট ইমানলৈকে দিয়া হ'ব বুলি এনাউন্সমেণ্ট দি পেলাই থৈছে তো সেইখিনি কথা তো 2024 নিৰ্বাচন আহি আছে MP ইলেকশ্যন ইয়াৰ কাৰণে আমি এতিয়া লাহাৰ পাৰ হ'ব লাগে এই মাৰ্চ এপ্ৰিলৰ পৰা আমি আপোনালোকে আমাক সদায় পাই থাকিব মাৰ্চ এই ফেব্ৰুৱাৰী মাহত অল ইণ্ডিয়া 9টা ষ্টেটত নিৰ্বাচন আছে এছেম্বলি সেইটো শেষ হোৱাৰ পিছত আমি মাৰ্চ বা এপ্ৰিলৰ পৰা আমাৰ 2024 MP ইলেকশ্যনৰ যিটো কেম্পিং সেইটো আৰম্ভ হ'ব আপোনালোকে সদায় পাই থাকিব আমাক এতিয়া আৰু আমি আগৰ নিচিনা সকলো জাতি জনগোষ্ঠীৰ দল সংগঠনৰ লৈ আমি কাম কৰি যাম ভৱিষ্যতো আপোনালোকে ভাবিব নালাগে আমাক কিয় মাতিছিল এনেকুৱা ভাবিব নালাগে আপোনালোকৰ কণ্ট্ৰিবিউশ্যন আছে আমি সন্মান জনোৱাটো আমাৰ কাম সন্মান দিয়াটো আমাৰ কাম কোনো পলিটিকেল পাৰ্টি কোনো সংগঠনক আমি বাদ দিয়া নাই কোন আহিছে কোন অহা নাই আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট दिनैनि बे बड'लेण्ड सानाव मानो गासै अर्गानाइजेसनफोरखौ लेंहरखो बा কোনো पलिटिकेल पार्टी बाद थाङाखै কোনো ছাত্র সংগঠন एबा गासैबो संगठननि गासैबो जातिनि संगठननि दैदेनगिरिफोरखौ मानो लेंहरनाय जाखो पार्टी बाद যোৱা নাই কোনো ধৰ্মীয় সংগঠন बाद যোৱা নাই सोशल हक साहित्यिक हक स्टूडेंट हक पलिटिकल हक सकलो अर्गानाइजेशनक आमी इयात আজি मातिছোঁ হয়তো আচৰিত পাইছে আমাক কিয় মাতিব লাগে ইয়াত কিবা হৈছে নেকি এনেকুৱা আপোনালোকে মনত নিশ্চয় আছে বডোলেণ্ড মুভমেণ্ট যেতিয়া হৈছিল বা চুক্তি হৈছিল আৰম্ভণিৰ পৰা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সময়ৰ পৰা সকলো জাতি জনগোষ্ঠীক সম্বন্ধ ৰাখি আমি বডোলেণ্ড মুভমেণ্টটো কৰি আহিছোঁ কোনো জাতিক বাদ দি পেলাই আমি সন্মান নকৰি পেলাই আমি বডোলেণ্ড মুভমেণ্টটো আৰম্ভ কৰা নাই সকলোকে সমানে সন্মান দি পেলাই আমি আন্দোলন কৰি আহিছোঁ
আৰু চুক্তিও ঠিক এনেকুৱা হৈছে যে সকলো জাতি জনগোষ্ঠীৰ পলিটিকেল পাৰ্টি হওক, ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন হওক বা সাহিত্য সংগঠনেই হওক, ধৰ্মীয় সংগঠনেই হওক, সকলো সংগঠনৰ পৰা আমি ছাপোৰ্ট পাইছিলোঁ বা ছাপোৰ্ট লৈ পেলাইহে আমি চুক্তি কৰিছোঁ। কণ্ট্ৰিবিউশ্যন আছে, নাথযোগীসকলৰো কণ্ট্ৰিবিউশ্যন আছে, ৰাজবংশীসকলৰো কণ্ট্ৰিবিউশ্যন আছে, মুছলিমৰো কণ্ট্ৰিবিউশ্যন আছে, গোৰ্খাসকলৰ কণ্ট্ৰিবিউশ্যন আছে, আদিবাসীসকলৰ কণ্ট্ৰিবিউশ্যন আছে, বেংগলীসকলৰ কণ্ট্ৰিবিউশ্যন আছে, সূত্ৰধৰসকলৰ কণ্ট্ৰিবিউশ্যন আছে। মুঠতে কোনো জাতিক আমি অন্যায় কৰি বা বাদ দি পেলাই আমি আন্দোলন কৰা নাছিলোঁ। অসমীয়া সমাজৰ পৰাও অসম সাহিত্য সভাই হওক, আছুৱেই হওক, সকলো দল সংগঠনৰ লগত ৰিলেশ্যনশ্বিপ ৰাখি পেলাই আমি আন্দোলন কৰি আহিছোঁ। আমাৰ মুভমেণ্ট খুব মানে অসমৰ এটা সন্মানজনক মানে মুভমেণ্ট চলি আহিছিলোঁ। গতিকে আমি ছাপোৰ্ট পাইছিলোঁ। আৰু যেতিয়া নেকি চুক্তি হৈছিল, চুক্তিৰ আগত অল পাৰ্টি, কংগ্ৰেছ হওক, বিজেপি হওক, CPM হওক, CPI হওক, SGP হওক, মুঠতে অসমত যিমান পলিটিকেল পাৰ্টি আছে সকলো পাৰ্টিৰ লগত অল পাৰ্টি মিটিং কৰি পেলাই সেইটো এটা ডিচিশ্যন হৈছে যে বড়োসকলৰ লগত সেইটো চুক্তিত আমি কংগ্ৰেছ হিচাপে একো আপত্তি নাই, আমি বিজেপি হিচাপে একো আপত্তি নাই, আমি CPM হিচাপে একো আপত্তি নাই, আমি SGP হিচাপে একো আপত্তি নাই। এনেকুৱা ছাপোৰ্ট আদায় কৰিবলৈ আমি বাধ্য হৈছোঁ বা কৰিব পাৰিছোঁ। সেইকাৰণে আমি আজিৰ দিনত কোনো পলিটিকেল পাৰ্টি আমি বাদ দিয়া নাই, কোনো দল সংগঠন, কোনো জাতিৰ দল সংগঠন আমি বাদ দিয়া নাই, চবকে মাতিছে। অকল ইয়াত নহয়, গোসাইগাঁৱতো হৈছে এনেকুৱা, পৰ্বতজোৰাত হৈছে এনেকুৱা, চিৰাঙত হৈছে, বিজনীত হৈছে, চালবাৰীত হৈছে, মচলপুৰত হৈছে, তামোলপুৰত হৈছে, ভেৰগাঁৱত হৈছে আৰু ওদালগুৰিত হৈছে। এনেকুৱাই ওদালগুৰি জিলাত, ওদালগুৰি অঞ্চলত যিমান দল সংগঠন আছে সকলোকে মাতি পেলাই সন্মান জনাইছোঁ। আৰু যিমান মাৰ্চাৰ্ছ ফেমিলি আছে সকলোকো আমি ইয়াত যেনেকৈ সন্মান দিছোঁ এনেকুৱা চব ডিষ্ট্ৰিক্টত দিছোঁ। আৰু আছে তো সেইখিনি যে আমি কৰিব পাৰিছোঁ, ইয়াৰ অৱদান আমি প্ৰথমে আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক আমি দিবই লাগিব। ইয়াৰ লগতে আমাৰ শিলাগাম বসুমতাৰী, বালিৰাম বড়ো, প্ৰেম সিং ব্ৰহ্ম, অন্থাইগৰা বডোসা, সুজিত নাৰ্জাৰী, গাইদে হেলেনা, এনেকুৱা বহুত শ্বহীদ হৈ গ'ল, হাজাৰ হাজাৰ শ্বহীদ হৈ গ'ল। এই শ্বহীদসকলক আমি কেতিয়াও পাহৰি নাযাওঁ, আমি সদায় সন্মান দি যাব। আৰু ইহঁতৰ কাৰণে আজি এইখিনি পাবলৈ সক্ষম হৈছে বা আমি ছাকচেছ কৰিব পাৰিছোঁ। তো যেন হওক, আমাৰ আজি ইয়াত উপস্থিত সকলো মাৰ্চাৰ্ছ ফেমিলি হওক, আমাৰ দলৰ কৰ্মীসকলে হওক বা যিমান সংগঠনৰ ছাত্ৰ সংগঠন, সাহিত্য সংগঠনৰ পৰা যিখিনি আহিছে, আপোনালোকক মই ধন্যবাদ দিছোঁ। আপোনালোকে যে আজি এই প্ৰগ্ৰামত আমাক উপস্থিত থাকি পেলাই সহায় কৰিছে। তেওঁ ক'ব লগা সেইটোৱে যে আমাৰ মাজত একতা বজাই ৰাখি, শান্তি বজাই ৰাখি যাতে BTCৰ উন্নয়নৰ কাৰণে একেলগে কাম কৰিব পাৰে, তাৰ কাৰণে মই আপোনাৰ সকলোকে মই